হাই ফ্ৰেণ্ডছ, আমি একেলগে দুজন বন্ধুৱে খাম বুলি ভাবি আছিলোঁ। আজি লৈছোঁ মৰ্টন, পাপৰ এণ্ড ৰুটি। ফ্ৰেণ্ডছ, খাই দিওঁ আৰু বেয়া পালেও খাম, ভাল পালেও খাই দিওঁ আৰু পাপৰটো ফেন চলি আছে না। মস্তি হৈছে। তেওঁ কৈ আছে যে জ্বলা খালে মানুহৰ তেজ চলাচলটো অলপ বেছি হয়। তেওঁ কৈছে আৰু তেওঁ একচুৱেলি কথা ক'ব নোৱাৰে, তেওঁ বেয়া নাপাব। তেওঁ মোৰ ঘৰতে থাকে। ল'ৰাটো ভাল, BA পাছ কৰিছে, চাকৰি নাই পোৱা, এটা খেতি কৰি থাকে। কি কৰিব, উপায়তো নাই। ময়ে কেতিয়াবা পইচা কিবা পৰা আনি কেনে চলাই থাকোঁ আৰু খোৱাৰ টাইমত আৰু বেয়া দুখ লগা কথা ক'লে বেয়াই লাগিব নহয়। গতিকে খাই দিওঁ আৰু জলকীয়া ধৰিছে। কিছুমান কয় ন, ইটিং চেলেঞ্জ নহ'ব মোৰ দ্বাৰা, নোৱাৰিম, পেটটো ওলাই গ'ল। আগতে পাৰিছিলোঁ, টংলাত আপোনাৰ ডেকা হোটেল বুলি এখন আছিলে। সেই তেতিয়া প্ৰশান্ত কাকতি ল'ৰা এজন আছিলে, বন্ধু মোৰ। ভাত খাই শেষ কৰি দিছিলোঁ। এতিয়া আৰু নোৱাৰোঁ আৰু, বয়সো হ'ল ন। মাৰি দিওঁ আধা কেজি।
পূৰা মাৰি আছে নাপাব বুলি নেপালীয়ে কটা খাহী কেতিয়াবা যদি পাওঁ আপোনালোকক কেতিয়াবা কোনোবা ফ্ৰেণ্ডক লগ পাওঁ যদি নেপালী কটা খাহী খুৱাই দিম পস্তাই যাব আৰু পিয়ৰ খাহী গ'ল আৰু চাই চাই পেট ফুলাই নিদিব